আজি আমি ক্লাছ 6ৰ আমাৰ বিজ্ঞানৰ প্ৰথম খণ্ডৰ অধ্যায় 3 সুস্বাস্থ্যৰ বাবে খাদ্য পাঠটোৰ অনুশীলনী প্ৰশ্নসমূহ আলোচনা কৰিম। ভিডিঅ'টো যদি স্পষ্টকৈ দেখা নাই তেন্তে তুমি ভিডিঅ'টোৰ কোৱালিটি বঢ়াই লোৱা অৰ্থাৎ HD কোৱালিটিত চাবা। তোমালোকে এই চেনেলটোত ক্লাছ 6, 7, 8ৰ বিজ্ঞানৰ লগতে সকলো কিতাপৰ প্ৰশ্ন উত্তৰ পাই যাবা। গতিকে চেনেলটো তোমালোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা। এতিয়া আমি অনুশীলনী প্ৰশ্নসমূহ আৰম্ভ কৰোঁ। এতিয়া অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো চোৱা। তলত দিয়া সমূহৰ পৰা অমিল বস্তুবিধ উলিওৱা আৰু ইয়াৰ কাৰণ দৰ্শোৱা। মানে আমি তলত দিয়া অমিল বস্তুটো উলিয়াব লাগে আৰু সেই বস্তুটো কিয় অমিল তাৰ কাৰণটো লিখিব লাগে। এতিয়া 1 নম্বৰত চোৱা, জোৱাৰ, বজৰা, ৰাগী আৰু বুট। ইয়াত অমিলটো হ'ব বুট। কাৰণটো চোৱা, উত্তৰত লিখিবা অমিল বস্তুবিধ হ'ল বুট। কাৰণ জোৱাৰ, বজৰা আৰু ৰাগী হৈছে শস্যজাতীয়। মানে জোৱাৰ, বজৰা আৰু ৰাগী হৈছে শস্যজাতীয়, মানে শাক পাচলি, মানে শাকজাতীয়, যাক শস্য শ্ৰেণীত ৰখা হয়। কিন্তু বুট হৈছে এবিধ ডাল শস্য। গতিকে বুটটো কিয় অমিল? কাৰণ বুটটো হৈছে ডাল শস্যজাতীয়, আনহাতে জোৱাৰ, বজৰা আৰু ৰাগী শস্যজাতীয়। এতিয়া আমি 2 নম্বৰটো চাম। বিটো চোৱা, ৰাজমাহ, বুট, চয়াবিন আৰু চাউল। ইয়াত উত্তৰ লিখিবা, ইয়াত অমিল বস্তুবিধ হৈছে চাউল। কাৰণটো চাবা, ৰাজমাহ, বুট আৰু চয়াবিন ডাল শস্য, কিন্তু চাউল হৈছে এবিধ ধানজাতীয় শস্য। মানে ৰাজমাহ, বুট আৰু চয়াবিন ডাল শস্য, আনহাতে চাউল হ'ল ধানজাতীয় শস্য। 2 নম্বৰ প্ৰশ্নটোত কৈছে ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্ৰণালীৰ তুলনা কৰা। এতিয়া তোমালোকে জানাই ভাৰতবৰ্ষৰ পুৰণি মানে আগতে মানুহে মাটিৰ বৰ্তন, ঢেঁকী, শিলৰ পতা ব্যৱহাৰ কৰি পেলাই ৰন্ধন প্ৰণালী মানে কি খাদ্য ৰান্ধিছিল। কিন্তু বৰ্তমান সময়ত আধুনিক ৰন্ধন প্ৰণালী মানে বৰ্তমান সময়ত গেছ, প্ৰেছাৰ কুকাৰ, বিভিন্ন ধৰণৰ বৈদ্যুতিক সঁজুলি আদি ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত কৰে। গতিকে আমি উত্তৰ লিখিম এতিয়া। উত্তৰ চাবা, ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্ৰণালীসমূহৰ তুলনা তলত কৰা হ'ল বা তুলনা হৈছে। 1 নম্বৰ লিখিবা ভাৰতবৰ্ষৰ পুৰণি ৰন্ধন প্ৰণালী। মাটি বা পিতলৰ পাত্ৰত খাদ্য ৰান্ধিছিল। শিলপতা আৰু ঢেঁকী ব্যৱহাৰ কৰিছিল। মানে পুৰণি কালত মানুহে মাটিৰ বাচনত খাদ্য ৰান্ধিছিল আৰু ধান বা যিকোনো শস্যবিলাক আমি খুন্দিবলৈ বা মিহি কৰিবলৈ ঢেঁকী ব্যৱহাৰ কৰিছিল বা শিলৰ পতা। এতিয়া 2 নম্বৰত চাবা, ভাৰতবৰ্ষৰ আধুনিক ৰন্ধন প্ৰণালী মানে বৰ্তমান সময়ৰ ৰন্ধন প্ৰণালী হ'ল গেছ ষ্ট'ভ, এয়াৰ ফ্ৰায়াৰ, প্ৰেছাৰ কুকাৰ আৰু বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰত আৰু সুবিধাজনকভাৱে ৰন্ধন কৰা হয়। মানে বৰ্তমান সময়ত গেছ ষ্ট'ভ, এয়াৰ ফ্ৰায়াৰ, প্ৰেছাৰ কুকাৰ আৰু বৈদ্যুতিক সঁজুলি যেনে বৈদ্যুতিক হিটাৰ ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰত আৰু অধিক সুবিধাজনকভাৱে ৰন্ধন কৰা হয়। গতিকে তোমালোকে ইয়ালৈকে লিখিবা, হৈ যাব উত্তৰটো। 3 নম্বৰটো চোৱা, সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদযুক্ত নহয় আলোচনা কৰা। মানে ইয়াত কৈছে সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয়। এতিয়া প্ৰশ্নটো চোৱা, সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় মানে সকলো সোৱাদযুক্ত বুলি ক'লে যেনে তুমি যোনটো খাই ভাল পোৱা, কিন্তু সেইটো আমাৰ দেহৰ বাবে পুষ্টিকৰ নহ'বও পাৰে। যেনে তোমালোকে খাই ভাল পোৱা এবিধ খাদ্য হৈছে মেগী খাই ভাল পোৱা, কিন্তু মেগী আমাৰ দেহৰ কাৰণে মানে পুষ্টিকৰ নহয়। তাৰপাছত চোৱা, আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদযুক্ত নহয় আলোচনা কৰা। আৰু পুষ্টিকৰ খাদ্য বুলি ক'লে এতিয়া পুষ্টিকৰ খাদ্যই আকৌ সোৱাদযুক্ত নহয় বুলি কৈছে। এতিয়া সকলো পুষ্টিকৰ খাদ্য যেনে গাখীৰ, মাছ, মাংস আদি সোৱাদযুক্ত নহয়। কেতিয়া নহ'ব? যেতিয়া আমি পুষ্টিকৰ খাদ্য যদি একেৰাহে খাই থাকোঁ, যেনে গাখীৰ, মাছ, মাংস আমি যদি একেৰাহে 4-5 দিন খাই থাকোঁ, তেতিয়া আমাৰ এইটো মানে সোৱাদযুক্ত নালাগে। সেইটোৱে আমি উত্তৰ লিখিব লাগিব এতিয়া। এই 3 নম্বৰ প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, এইটো মানে অকণ গুৰুত্বপূৰ্ণ, এইটো ভালকৈ চাবা। এতিয়া 3 নম্বৰটো উত্তৰ লিখা, সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদযুক্ত নহয়। এতিয়া চাবা, আজিকালিৰ সময়ত যি খাদ্যবোৰ খাই আমি সোৱাদ পাওঁ তাত তেল বা মছলা আদি বেছিকৈ দিয়া থাকে, যি স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। তাৰ পাছত লিখিবা, আনহাতে পুষ্টিকৰ খাদ্য যেনে শাক পাচলি, ফল মূল, গাখীৰ আদি স্বাস্থ্যৰ বাবে উপকাৰী হ'লেও কিছু লোকৰ বাবে নহ'বও পাৰে। এতিয়া সেয়ে পুষ্টিকৰ খাদ্য বেছিকৈ গ্ৰহণ কৰা উচিত যদিও সেইবোৰ সদায় সোৱাদযুক্ত নোহোৱাৰ সম্ভাৱনা থাকে।
গতিকে তোমালোকক মই কৈছিলোঁ যোনটো আমাৰ পুষ্টিকৰ খাদ্য আমি যদি ডেইলি একেৰাহে ফল মূল গাখীৰ মাছ মাংস আদি খাই থাকোঁ সেইবোৰ লাহে লাহে মানে সোৱাদযুক্ত নোহোৱা হয় মানে আমাৰ খাই ভাল নালাগে গতিকে ইয়ালৈকে লিখিলে হৈ যাব উত্তৰটো এতিয়া 4 নম্বৰটো চাবা তলত উল্লেখ কৰা তিনিবিধ খাদ্যৰ সামগ্ৰীৰ তুমি কোনবিধ খাবা আৰু কিয় খাবা ইচ্ছা কৰা এতিয়া তোমালোকে চোৱা তলত তিনিবিধ খাদ্য দিয়া আছে তুমি কোনবিধ খাবা এ নম্বৰত দি আছে বটলত থকা ৰস বি নম্বৰত দি আছে সতেজ ফলৰ ৰস চি নম্বৰত দি আছে সতেজ ফল গতিকে তোমালোকে কোনটো খাবা এনে মনতে ভাবাচোন গতিকে আমি চিটো সতেজ ফল খাম কাৰণ বটলত থকা ফলৰ ৰস যোনটো মেংগ বুলি কওঁ আমি এই মেংগসমূহতো বিভিন্ন কেমিকেল দি বনোৱা থাকে গতিকে আমি বটলত থকা ফলৰ ৰসো নাখাম এতিয়া সতেজ ফলৰ ৰসো নাখাম আমি কাৰণ সতেজ ফলৰ ৰসটো উলিয়াওঁতে তাততো কিছুমান বেক্টেৰিয়া ভেঁকুৰ বা মাখি চাখি পৰিব পাৰে গতিকে আমি ডাইৰেক্ট সতেজ ফল খাম এতিয়া উত্তৰ চাবা মই সতেজ ফল খাব বিচাৰিম কাৰণ সতেজ ফলত ভিটামিন খনিজ পদাৰ্থ আৰু আ থাকে যি শৰীৰৰ বাবে বহু পুষ্টিকৰ ইয়াত কোনো প্ৰকাৰৰ সংৰক্ষক ৰাসায়নিক দ্ৰব্য চেনি যোগ কৰা নাথাকে যি বটলৰ ফলৰ ৰসত সাধাৰণতে থাকে মানে আমি সতেজ ফল খাম কিয় খাম কাৰণ তাত ভিটামিন থাকে খনিজ পদাৰ্থ থাকে যি শৰীৰৰ বাবে পুষ্টিকৰ গতিকে আমি সতেজ ফল খাম আৰু আমি বটলৰ ফলৰ ৰসটো কেলে নাখাম কাৰণ বটলৰ ফলৰ ৰসত ৰাসায়নিক দৰৱ আৰু চেনি যোগ কৰা থাকে সেয়ে এতিয়া 5 নম্বৰ প্ৰশ্নটো চাবা এতিয়া 5 নম্বৰ প্ৰশ্নটো চাবা চেনি এবিধ শৰ্কৰাযুক্ত খাদ্য চেনিত আয়ডিন মিলালে নীলা কলা বৰ্ণৰ নহয় ইয়াৰ সমৰ্থনত কাৰণ দৰ্শোৱা মানে ইয়াত প্ৰশ্নটোত কৈছে চেনি এবিধ শৰ্কৰাযুক্ত খাদ্য চেনিত যদি আমি আয়ডিন মিলাওঁ তেতিয়া চেনিৰ বৰণটো নীলা বা কলা নহয় ইয়াৰ কাৰণটো লিখিব লাগে মানে চেনিত যদি আমি আয়ডিন মিলাওঁ তাৰ বৰণটো কিয় নীলা বা কলা নহয় এতিয়া উত্তৰত চাবা চেনিত ষ্টাৰ্চ নথকা বাবে আয়ডিন লগালে নীলা কলা বৰ্ণৰ নহয় তাৰপিছত চাবা আয়ডিন কেৱল ষ্টাৰ্চৰ সৈতে বিক্ৰিয়া কৰি নীলা কলা বৰণ সৃষ্টি কৰে মানে আমি উত্তৰ লিখিলোঁ চেনিত ষ্টাৰ্চ নাথাকে গতিকে আয়ডিন লগালে ই নীলা বা কলা বৰ্ণৰ নহয় তাৰ পাছত লিখিবা আয়ডিনে কেৱল ষ্টাৰ্চৰ সৈতে বিক্ৰিয়া কৰিহে নীলা কলা বৰ্ণৰ সৃষ্টি কৰে ইয়ালৈকে লিখিবা হৈ যাব গতিকে 5 নম্বৰটো ইয়ালৈকে লিখিবা এতিয়া 6 নম্বৰটো চাবা নম্বৰ মিলেটবোৰক পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হৈছে আমি কেৱল মিলেট খালেই শৰীৰত লাগতিয়াল পুষ্টিসমূহ পামনে আলোচনা কৰা মানে মিলেটসমূহক পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হৈছে আমি যদি কেৱল মিলেটেই খাই থাকোঁ তেতিয়া আমি লাগতিয়াল পুষ্টিসমূহ পামনে এতিয়া তোমালোকে জানাই আমি যদি অকল মিলেটেই খাই থাকোঁ কেতিয়াও আমি শৰীৰৰ বাবে লাগতিয়াল পুষ্টিসমূহ নাপাম মানে সকলো পুষ্টিসমূহ নাপাম যিসমূহ আমাৰ শৰীৰত লাগে গতিকে উত্তৰ লিখিবা মিলেটবোৰ পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হয় কাৰণ তাত আ লো প্ৰটিন আৰু ভিটামিন বি সমূহ থাকে কিন্তু আমি কেৱল মিলেট খালে শৰীৰৰ সকলো পুষ্টি উপাদান যেনে ভিটামিন এ চি কেলছিয়াম বা সকলো এমিনো এচিড পোৱা নাযায় গতিকে মই তোমালোকক কৈছিলোঁৱেই আমি যদি মিলেট পুষ্টিকৰ খাদ্য হয় কিন্তু আমি যদি কেৱল মিলেটেই খাই থাকোঁ তেন্তে আমাৰ শৰীৰৰ সকলো পুষ্টি উপাদান যেনে ভিটামিন এ হ'ব পাৰে চি হ'ব পাৰে কেলছিয়াম আদি মানে সকলোসমূহ নাপাম গতিকে উত্তৰটো ইয়ালৈকে লিখিবা এতিয়া 7 নম্বৰ প্ৰশ্নটো চাবা শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা তোমালোকক মই এইখিনিতে কথা এটা কওঁ তোমালোকে ভিডিঅ'সমূহ চোৱা কিন্তু তোমালোকে লাইক এটা কৰি নিদিয়া এতিয়া 1 নম্বৰটো চোৱা তলত দিয়া কোনটো ভিটামিন ডিৰ অভাৱত হয় গতিকে ভিটামিন ডিৰ অভাৱত কোনটো ৰোগ হয় আমি সেইটো লিখিব লাগে আৰু উত্তৰটো লিখিবা ৰিকেট ডি মানে ডি নম্বৰটো লিখিবা ডিটো গোল কৰি দিবা এতিয়া ভিটামিন ডিৰ অভাৱত মানে ৰিকেট হয় তাৰপিছত 2 নম্বৰটো চোৱা তলত দিয়া কোনটো ৰোগ ভিটামিন চিৰ অভাৱত হয় মানে ভিটামিন চিৰ অভাৱত কোনটো ৰোগ হয় 1 নম্বৰ দি আছে দৃষ্টিশক্তি কমি যোৱা বি নম্বৰ দি আছে স্কাৰ্ভি গতিকে ভিটামিন চিৰ অভাৱত স্কাৰ্ভি হয় বিটো গোল কৰি দিবা তোমালোকে এতিয়া 3 নম্বৰটো আছে তলত দিয়া কোনটো ভিটামিন এৰ অভাৱত হয় মানে ভিটামিন এৰ
মানে ভিটামিন এৰ অভাৱত কোনটো ৰোগ হয় সেইটো আমি লিখিব লাগে। 1 নম্বৰ দি আছে দৃষ্টিশক্তি কমি যোৱা, বি নম্বৰ দি আছে হাড় আৰু দাঁতৰ ক্ষয় যোৱা, চি নম্বৰ দি আছে বেৰি ডি নম্বৰ দিয়া আছে স্কাৰ্ভি। গতিকে আমি অলপ আগত কৰিয়ে আহিছিলোঁ স্কাৰ্ভি চিৰ অভাৱত হয় আৰু বেৰি ভিটামিন বিৰ অভাৱত হয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো এটো হ'ব, দৃষ্টিশক্তি কমি যায়। মানে ভিটামিন এৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমি যায়। গতিকে ইয়াৰ শুদ্ধ উত্তৰ এটো গোল কৰিবা। তাৰপাছত 4 নম্বৰটো চোৱা, তলত দিয়া কোনটো ৰোগ লুৰ অভাৱত হয়। ইয়াত শুদ্ধ উত্তৰ লিখিবা এ নম্বৰটো, ৰক্তহীনতা মানে লুৰ অভাৱত হয়। গতিকে এটো গোল কৰি দিবা। এতিয়া আমি 8 নম্বৰটো কৰিম। 8 নম্বৰটো কৰাৰ আগতে তোমালোকে ছাবস্ক্ৰাইব কৰি দিয়া, যাতে মোৰ ভিডিঅ'সমূহ তোমালোকে চাব পাৰা। 8 নম্বৰটো চাবা। 8 নম্বৰটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন, সেইকাৰণে মই হালধীয়া ৰং কৰি দিছোঁ, যিহেতু তোমালোকৰ পৰীক্ষাত আহিব পাৰে। চাবা, তলত দিয়া উপাদানসমূহ সমৃদ্ধ খাদ্যবোৰ প্ৰতিটোৰে দুটাকৈ নাম লিখা। গতিকে 1 নম্বৰটো চাবা, স্নেহ পদাৰ্থ। এতিয়া আমি উত্তৰ লিখিব লাগিব, মানে স্নেহ পদাৰ্থ কোনবিধ খাদ্যত থাকে, মানে স্নেহ পদাৰ্থ কি খাদ্যত থাকে সেইটো আমি লিখিব লাগিব। গতিকে আমি উত্তৰ লিখিম, যিহেতু তোমালোকক কৈছে প্ৰশ্নত চোৱা, উপাদান সমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটোৰে দুটাকৈ নাম লিখা। গতিকে আমি 1 নম্বৰটো দি আছে স্নেহ পদাৰ্থ, মানে স্নেহ পদাৰ্থ কোন কেইবিধ খাদ্যত আছে তাৰে আমি দুটা নাম লিখিব লাগে। যেনে উত্তৰ লিখিবা, স্নেহ পদাৰ্থ আখৰোট আৰু চীনাবাদামত থাকে। বি নম্বৰতে আছে শ্বেতসাৰ। এতিয়া শ্বেতসাৰ ক'ত আছে? উত্তৰ লিখিবা আলু আৰু ভাতত, যিটো আজাতীয় খাদ্য। এতিয়া উত্তৰ লিখিবা, গোটা শস্য আৰু সেউজীয়া শাক পাচলিত আজাতীয় খাদ্য আমি পাওঁ। গতিকে উত্তৰত যিকোনো প্ৰশ্নত আমাৰ দুটাহে লিখিব কৈছে, সেইকাৰণে গোটা শস্য লিখিবা আৰু সেউজীয়া শাক পাচলি। তাৰপিছত ডিটো চাবা, প্ৰটিন। এতিয়া আমি প্ৰটিন কিহত পাওঁ? উত্তৰ লিখিবা মটৰ আৰু বাদাম, বা আমি প্ৰটিন ৰুটিটো পাব পাৰোঁ। ৰুটি, মাছ মাংস, গাখীৰ আদিতো প্ৰটিন পাওঁ। তোমালোকে ইয়াত মই উত্তৰ লিখিছোঁ মটৰ আৰু বাদাম, তোমালোকে আৰু লিখিব পাৰা লগতে মটৰ, বাদাম, গাখীৰ, মাছ মাংস আদি। গতিকে তোমালোকৰ অনুশীলনী প্ৰশ্নখিনি ইমানতে।